হেল্ল' ভিউৱাৰ্ছ, পূজা শেষ হোৱাৰ বহুদিনেই হ'ল, পিছে মোৰ ভিডিঅ' দিয়া কামটোৱে শেষ হোৱা নাই। এয়া আছিল নৱমী দিনাখনৰ কথা। আমি দুপৰীয়াতে ওলালোঁ, ভাবিলোঁ যে ক'ৰবাত লাঞ্চটো কৰিম আৰু তাৰ পাছত অলপমান পূজা চাম। আৰু সেইদিনা যে আমি ৰাজস্থানী থানীত খালোঁ, আজি মা আৰু দেউতাকো লৈ গ'লোঁ, বোলো তাতেই আমি লাঞ্চটো কৰিম। এয়া ধুনীয়াকৈ মই এম্বিয়েঞ্চটো দেখুৱাই দিছোঁ। আৰু তাত খোৱা বোৱা শেষ কৰি আমি গুৱাহাটীলৈ বুলি ওলালোঁ। প্ৰথমতেই আমি গ'লোঁ ৰাধানগৰত এওঁৰ অফিচৰ মালিক খুৰাহঁতে পতা পূজাখন চাবলৈ বুলি। আৰু তাত অকণমান সময় থকাৰ পিছত আমি ওলাই গৈ এয়া নয়নপুৰৰ দুৰ্গা মন্দিৰৰ পূজাভাগ ৰাস্তাৰ পৰাই চালোঁ। কাৰণ গিনিক লৈ সকলো ঠাইতে নামি যোৱা সম্ভৱেই নহয়, তাই যিহে উৎপাতখন কৰে। আৰু এয়া আমি গীতানগৰৰ পূজাভাগ চাবলৈ বুলি গ'লোঁ। ইমান ধুনীয়া যে মণ্ডপটো বনাইছিলে, দূৰৰ পৰাই জিলিকি থাকে। আৰু তাতে আমি বহু সময় ধৰি সময় কটালোঁ। ভিতৰভাগ চাওকচোন, ইমান ধুনীয়াকৈ লাইটেৰে সজাই পৰাই তুলিছে। আৰু অকণমান দূৰ যোৱাৰ পাছতে এয়া দুৰ্গা মাৰ মূৰ্তিভাগ জিলিকি উঠিল। এটা পজিটিভ ভাইবছ লাগিয়ে গৈছিলে মা দুৰ্গাক দেখি। আৰু তাত আমি বহু সময় কটালোঁ। বাহিৰত ওলাই আহিও গিনিক বেলুন, পুতলা এইবোৰ কিনি দিলোঁ। তাৰ পাছত আহিলোঁ আমি সাতগাঁৱৰ পূজাভাগ চাবলৈ। ইয়াত বৰষুণ দি আছিলে, গোটেইখন বোকাময় হৈ গ'ল। আৰু প্ৰথমতে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি দি ল'লোঁ। আৰু সাতগাঁৱৰ পূজাখনতো ভিতৰলৈ সোমাই দেৱীৰ প্ৰতিমাভাগ চাই আহিলোঁ। আৰু ঘৰলৈ অহা ৰাস্তাত এয়া মায়ে বোলে জুবিন ক্ষেত্ৰত সোমাই তাতেই নাম চলি আছিলে। আমি সকলোৱে অকণমান নাম ধৰিলোঁ আৰু তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। আজিলৈ ইমানেই, বাই।